তেজপুৰৰ লোকেশ্যনটো মই আপোনাক কৈ আছোঁ ক'ত হ'ব মিটআপ। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম বিকাশ চেত্ৰী আৰু জাট প্ৰবজ্যোতিৰ বিষয়ে। তো আপোনালোকে হয়তো সকলোৱে গম পায় জাট প্ৰবজ্যোত পুনৰ এবাৰ আমাৰ অসমলৈ আহিছে আৰু এইবাৰ জাট প্ৰবজ্যোতে বিকাশ চেত্ৰীৰ লগত একেলগে ৰাইড কৰিব আপাৰ আছামৰ ফালে। আৰু অহাকালি বিকাশ চেত্ৰী আৰু জাট প্ৰবজ্যোতিৰ এখন মিটআপো আছে তেজপুৰত। তো কেতিয়া আৰু কোন ঠাইত হ'ব, কি কৈছে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ আহক। 1 2 3 মাইক টেষ্ট। কালিৰ পৰা আকৌ হ'ব ৰাইট। হেলমেট পুৰা ৰেডি কৰি দিছোঁ। এইবাৰ এইটো হেলমেট লৈ যাম, এটা হেলমেট লৈ যাম, বেছি বস্তু লৈ নাযাওঁ এইবাৰ, কাৰণ বহুত বেছি বস্তু লৈ গ'লে দিগদাৰ হৈ যায়। আৰু এতিয়া এটা সোনকালে আপডেট দি দিওঁ, অহাকালিৰ পৰা আমি কৰি আছোঁ ৰাইড, যিটো আমাৰ অল আছাম ৰাইডৰ আধা ৰৈ গৈছিলে সেইটো আমি এতিয়া কমপ্লিট কৰিম। জাট প্ৰবজ্যোত যি থাকিব আমাৰ লগত, আৰু লগতে কালি ফাৰ্ষ্ট আমি মংগলদৈত ৰখিম। ৰাস্তাত বেছি আমি ৰখা নকৰোঁ, মংগলদৈত ৰখিম KTM শ্বৰুমৰ ওচৰত। আৰু তাৰ লগতে নেক্সট আমি কালি তেজপুৰত 3টা বজাত আমাৰ মিটআপ হ'ব। 2-3টাৰ ভিতৰত মিটআপ হ'ব, মানে মংগলদৈৰ পৰা ডাইৰেক্ট আমি তেজপুৰ যাই পেলাই ৰখিম। তেজপুৰৰ লোকেশ্যনটো মই আপোনাক কৈ আছোঁ ক'ত হ'ব মিটআপ। আৰু লগতে এইপিনে আমি বান্দুল ইফালে এইটো চাওক, এইপিনে বান্দুল লৈ লৈছোঁ পুৰা, এইটো ষ্টিকাৰ যাক যাক পাম এইখিনি লৈ লৈছোঁ। যাক যাক ফাৰ্ষ্টতে পাম মই ষ্টিকাৰ পৰা দি গৈ থাকিম। বাই বাই। তো গাইজ নেক্সট আপডেট হৈছে মুস্তাফিজুৰ ৰহমান ৰিলেটেড। তো ফাইনেলি মুস্তাফিজুৰ ৰহমানৰ তৰফৰ পৰা খুবেই ভাল খবৰ আছে যে মুস্তাফিজুৰ ৰহমানে যিটো ইউটিউব চেনেল ইউটিউবে ডিলিট কৰি দিছিলে, যিটো চেনেল 5 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছিলে আৰু যিটো চেনেলৰ নাম আছিলে ভাইটি মিউজিক কোম্পানী, ফাইনেলি মুস্তাফিজুৰ ৰহমানে এই চেনেলটো ঘূৰাই পালে আৰু ইয়াৰ বিষয়ে আপডেটো দিছে। ইনষ্টাগ্ৰামত পষ্ট দিছে য'ত লিখিছে ভাইটি মিউজিক কোম্পানীৰ মেইন চেনেল 5 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ থকা চেনেল আহি পালে আৰু অহা 15-16 তাৰিখে আমাৰ এক নতুন ভিডিঅ'ৰ দ্বাৰা আমাৰ চেনেল আকৌ এবাৰ আপোনাৰ কাষত আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু আমাৰ সকলোকেইটা চেনেলো অতি শীঘ্ৰে উভতি আহি আছে, মানে ভাইটি মিউজিক কোম্পানীৰ আণ্ডাৰত যিমানকেইটা চেনেল আছিল গোটেইকেইটা চেনেল মুস্তাফিজুৰ ৰহমানে ঘূৰাই পাব।